পাগল মোক পাগলৰ দৰে ভাল পায়, পূজা কৰে। কিন্তু এই বিশাল জনসমুদ্ৰৰ মাজত, এই ৰঙীন পৃথিৱীৰ মাজত মই সদায় অকলশৰীয়া অনুভৱ কৰোঁ। আচ্ছা, তোৰ লগত আজিকালি ৰাগিনী থাকে নহয়? ৰাগিনী, দ্য আইটেম গাৰ্ল, ধামা, দ্য আইটেম বম। আৰু তই বুজা নাই, তাই মোৰ বন্ধুহে, জাষ্ট এ ফ্ৰেণ্ড। মই তাইক ভাল পাই পেলালো বুলি ভাবিছ নেকি? প্ৰেম ভাল পোৱা এইবিলাক মোৰ জীৱনৰ পৰা বহুত দূৰ আঁতৰি গৈছে। মোক চাগে এটা চেঞ্জ লাগে। আচ্ছা, ঐ ক, কাক মাতো ক? তৃণ, বীণা, ৰীণা, উৰ্বশী নে ফৰেনৰ পৰা এজনী মাতি দিওঁ ক? আৰে মই সেইটো চেঞ্জৰ কথা কোৱা নাই, মই পাৰ্টিকুলাৰ ঠাই টুকুৰাৰ কথা কৈছোঁ। ইয়াৰ পৰা মই বহুত দূৰলৈ আঁতৰি যাব বিচাৰিছোঁ। এই গান, এই ৰেকৰ্ডিং, এই হুলস্থুল, এই ইণ্টাৰভিউ, শ্বুটিং, এইবিলাকৰ পৰা পলাই যাব বিচাৰিছোঁ, য'ত মোক কোনেও আমনি কৰিব নোৱাৰে। গোসাঁই, মোৰ গোসাঁই, এইখন দুনিয়াত এনেকুৱা কোনো জেগা নাই য'ত মানুহে তোক চিনি নাপায়, য'ত এই কাৰ্তিক হেন চেহেৰাটো লৈ তই বিন্দাছ ঘূৰি থাকিব পাৰিবি। মিউজিকৰ কাৰণে মানুহ পাগল।